মা মোৰ বহুত বিষাইছে মোৰ বহুত বিষাইছে বিষৰ কবত মই থাকিব পৰা নাই মা মই থাকিব পৰা নাই ডক্টৰটো কেনি গ'ল মাতচোন তাক মাত শুনো তোৰ ভাল হ'ব তই চিন্তা কৰিব নালাগে তোকনো কোনে ইমান মাৰিলো কেলেনো মাৰিলো কোন ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহৰ ইমান নিষ্ঠুৰ হ'ব পাৰে বুলি মই ভবা নাছিলো দেই শুন হ'ব মা তই ইমান চিন্তা কৰিব নালাগে মই ভাল হৈ যাম হেৰি ডক্টৰজনক মাতচোন ডক্টৰজনক মাত কেনি গ'ল মোৰ বিষটো ভাল হোৱা নাই মই কওঁ তেখেতক হেৰি কি কৰিলে ভাল হ'ব কোন ডক্টৰ আৰু চোৱা চেলেকা দুটা আহিছে আহি আছে এয়া খগেন কোৱাচোন কি তোমাৰ বিষটো ভাল নাই পোৱা নেকি মই তোমাক হেৰি বিষৰ বেজি দিছিলোঁ তুমি বিষটো এতিয়া অলপ আৰাম পোৱা নাইনে পাইছো অলপ আৰাম পাইছো হেৰি অকণমান মানে মূৰটো ফালে অলপ বিষাই আছে এই মূৰটো বহুত বিষাই আছে সেইটো কাৰণে অকণমান দিগদাৰ হৈছে বাকী ভাল পাইছো আৰু হেৰি ঘৰলৈ কেতিয়াকৈ যাব পাৰিম বাৰু পাৰিবা তুমি ঘৰলৈ যাব পাৰিবা বিষটো অলপ আৰাম পালে তোমাক ঘৰলৈ পঠিয়াই দিম তুমি চিন্তা কৰিব নালাগে ঘৰলৈ যোৱাটো তুমি চিন্তা কৰিব নালাগে তুমি অলপ আৰাম কৰা দেই খগেন তুমি অলপ আৰাম কৰা চোৱা চেলেকা তোৰ লগতে আমাৰ খগেন আছিলে নহয় হেৰি কি কয় কোনে মাৰিলেনো কেলে মাৰিলে তই কচোন তই কোনে মাৰিলে কেলে মাৰিলে কি কথাৰ কাৰণেনো মোৰ ফোনটো কিমান মাৰিলে তই কচোন ক কিয় মাৰিলে ক যি হৈ গ'ল আৰু এতিয়া আকৌ সেইবোৰ গাই বাই নাথাকিবি আৰু সেইবোৰ এতিয়া গাবলৈ দৰকাৰ নাই গম পাইছনে যি হৈ গ'ল হেৰি কি কয় এতিয়া মই কেনেকৈ ভাল হৈ ঘৰলৈ যাওঁ সেইটোহে চিন্তা কৰিব লাগে আৰু তহঁতি সেই মোক কোনে মাৰিলে কি কৰিলে সেইবোৰ তহঁতি চিন্তা কৰিব নালাগে আৰু এতিয়া হ'ব দে ইয়াৰ কথা নালাগে নহয় মোৰ ল'ৰাটোক কোনে মাৰিলে কেলে মাৰিলে মই ভালদৰে জানিব লাগিব তই ক চোৱা চেলেকা কোনে মাৰিলে কেলে মাৰিলে তই মোক ক মই জানিব লাগিব কোৱাচোন কোৱা চোৱা চেলেকা কিনো হ'ল কাহিনীটো ময়ো শুনো কোৱা কি হ'ল কোনে মাৰিলে কাহিনীটো কি হ'ল মই আপোনালোকক কৈছোঁ আপোনালোকে ভালদৰে শুনক কি হ'ল কাহিনীটো মই আপোনালোকক কৈছোঁ আপোনালোকে ভালদৰে শুনক কিন্তু হেৰি মা আপুনি আকৌ কাহিনীটো শুনাৰ পিছত মোক আকৌ গালি নাপাৰিব মানে মোৰ গাত দোষ আছে নথকা নহয় কিন্তু মই আপোনালোকক সঁচা কথাবোৰ গোটেইখিনি কৈ দিওঁ আৰু আপোনালোকে মোক কিন্তু গালি নিদিব দেই নিদিব তোক গালি নিদিব চোৱা চেলেকা ক সঁচা কথাবোৰ ক মোক মই চব জানিব লাগিব ক শুনক মা শুনক আমি দুটা মানে বাটে গৈ আছিলোঁ তেনেতে কি হ'ল মানে ঐ খগেন এই মোৰ লগৰ যে মমি মাকৰ আজি বাৰ্থডে দুয়োটাই নহ'লে বাৰ্থডেটোকে খাই যাওঁ ব'ল নাই মোক মতা নাই মই নাযাওঁ দেই আকৌ কোনোবাই কিবা এটা কওক মই চবৰে আগতে লাজ পাব লাগিব নাই মই নাযাওঁ দে তই যে যাবি আৰু পিছত মই এতিয়া নাযাওঁ দে মই হ'লে তোৰ লগত যলৈ তলৈ যাব লাগে তই হেৰি কি কয় যলৈকে যাবলৈ কওঁ মই তলৈকে যাওঁ আজি আকৌ মই তোক যাবলৈ ক'লোঁ তই যাব নোৱাৰি বুলি ক'লি হ'ব তই অলপ বেছিয়ে কৰিলি দেই হ'ব নালাগে দে হ'ব দে যাম দে তই ইমান সেই বেয়া পাব নালাগে ইমান ইম'চনেল ফালিব নালাগে মই যাম দে বল সেই ক'ত যাম ক'ত ঘৰ ক'ত তই ক কৰঙা ঢেকীয়াজুলি চমুৱা গাঁও চিনি পাওঁ নহয় এই কৰঙা ঢেকীয়াজুলি চমুৱা গাঁও এই আগৰ যে আছিলে যে হেৰি কি কয় এই ৰাতুল শিক্ষক যে আছিলে এই ৰাতুলৰ দোকানৰ এইফালেদি গ'লেও যাব পাৰিবি বা হয় অলপ আগলৈ গৈ দোকান এখন আছে দোকানখনৰ সেইফালেদি সোমায়ো ৰাস্তাতে যাব পাৰিবি চিন্তা কৰিব নালাগে দুটা ৰাস্তা বাৰু ৰাস্তা ভাল তই চিন্তা কৰিব নালাগে তোৰ গাড়ীখন লেতেৰা হ'ব বুলি ব'ল ঠিক আছে বল পামগৈ আৰু সেই এইটো ৰাস্তাতে আছোঁৱে দেখোন পামেই আৰু তই ইমান চিন্তা কৰিব নালাগে তাকে মোক কৈ দিবি দেই কোনখিনি মোক কৈ দিবি এই অলপ আগত গৈ সেই তিনিআলিটো দেখিছেনে ঢেকীয়াজুলি তিনিআলিটো সেইখিনিতে ৰখাবি আৰু সেইখিনিতে ৰখাই দিবি গাড়ীখন এইফালেদি সোমাব লাগিব নেকি এইটো ৰাস্তাইদি এইফালে সোমা ব'ল এইটোৱে পালোহি গাড়ী ৰখাইছোঁ এইখিনিতে গাড়ীখন ৰখাই দিওঁ মমি তহঁতৰ কিন্তু মাৰ হেৰি কি কয় বাৰ্থডে বহুত ডাঙৰকৈ পাতিছ দেই আৰু এই লাইটিংবোৰ যে কৰিছ বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে কিন্তু দেই হয় দেই মমি বহুত ভাল লাগিছে কিন্তু সেই ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু লাইট চাইটো ইমান ধুনীয়াকৈ জ্বলিছে আৰু ইমান যে মানুহ মাতিছে বহুত ধুনীয়া লাগিছে কিন্তু বহুত ধুনীয়া লাগিছে থেংক ইউ তহঁত দুইটাকে থেংক ইউ দেই বহুত ধন্যবাদ মানে মায়ে ভাবিছিল আৰু এইটো বছৰ তেনেকৈ বাৰ্থডেটো পাতিম বুলি বাকী সেইবাবে দেউতাই এনেকৈয়ে পাতিছে আৰু বাকী তহঁতক চবকে থেংক ইউ বহুত থেংক ইউ চোৱা চেলেকা বহুত ডাঙৰকৈ বাৰ্থডে পাতিছে দেখিছ নাই লাইটিং দেখিছ নাই আৰু কিমান মানুহ মাতিছে দেখিছ নাই সেই বহুত ডাঙৰকৈ পাতিছে দেই আইটেম কিন্তু ধুনীয়া হ'ব চাগে খানা মজা হ'ব আজি মাকা সঁচাকৈ দেই বহুত ডাঙৰকৈ পাতিছে কিন্তু বহুত ধুনীয়া লাগিছে চোৱা চেলেকা আহিলা সেই কি কয় অহাৰ বাবে বহুত ধন্যবাদ দেই বৰ ভাল লাগিলে তুমি অহাৰ বাবে বাকী তুমি ৰোৱাচোন মই মাক কওঁগৈ তুমি আহিছা বুলি দেই
মমি তুমি যাবা বাৰু কিন্তু যোৱাৰ আগতে মই তোমাক চিনাকি কৰি দিওঁ এয়া মোৰ বন্ধু খগেন সেই খগেনকো মোৰ লগতে লৈ আহিলোঁ বেয়া পাব নালাগে দেই সেই কি কয় এতিয়া ঠিক আছে বাৰু তুমি যোৱা আমি ৰৈছোঁ সেই মাক কোৱাগৈ আমি আহিছোঁ বুলি বাৰু কথা কোৱা আকৌ দেই বহুত ভাল পাইছোঁ খগেন তুমি অহাৰ কাৰণে বহুত ভাল পাইছোঁ অকণো বেয়া পোৱা নাই দেই বহুত ভাল পাইছোঁ সেই কি কয় এতিয়া মই মামীক কৈ দিওঁগৈ তোমালোক আহিছা বুলি তোমালোক ৰোৱা দেই বৰ ভাল ছোৱালী ঐ ছোৱালীজনী কিন্তু বৰ ভাল দেখিছে নাই কথাবোৰ বৰ ভাল লগা সেই মৰম লগাকৈ ক'ব পাৰে বিৰাট ভাল লাগিছে কিন্তু দেই চেচিলিকা আহিলা এয়া তোমাৰ বন্ধু নেকি সেই তোমালোক আহিলা বৰ ভাল কৰিলা দেই বহুত ভাল লাগিছে কিন্তু তোমালোক অহাৰ বাবে বিনান্তি এয়া মোৰ বন্ধু খগেন সেই মই মানে আহোঁতে এওঁকো লৈ আহিলোঁ মোৰ একদম নলে গলে লগা বন্ধু এয়া মোৰ খগেন আণ্টি আপোনাৰ কিন্তু বাৰ্থডে বৰ ডাঙৰকৈ পাতিছে দেই বাকী বিনান্তি আপোনাক হেপী বাৰ্থডে আৰু আমাৰ ফালৰ পৰা জন্মদিনৰ শুভেচ্ছা থাকিলে দেই বিনান্তি মোৰ ফালৰ পৰাও কিন্তু আপোনাক জন্মদিনৰ শুভেচ্ছা থাকিলে থেংক ইউ দুজনকে বহুত ধন্যবাদ বহুত তোমালোক আছে মই তোমালোকৰ বাবে খোৱা ব্যৱস্থা কৰোঁ সেই কি কয় তোমালোক ইয়াতে ৰোৱা দেই মই খোৱা ব্যৱস্থা কৰোঁ তোমালোকৰ বাবে ওলা তই কথা এটা মন কৰিছেনে বাৰু সেই যে ছোৱালীজনী ৰৈ আছে বৰ মৰম লগা কিন্তু দেই সেই বলচোন আমি সিহঁতৰ ওচৰলৈ যাওঁ সেই কথা পাতোঁগৈ ব'ল চিনাকি হওঁগৈ ব'ল যাওঁ ব'ল তোমালোক দুজন ইয়াতে সেই ৰৈ থকা দেখি আমি চিনাকি হ'বলৈ আহিলোঁ আৰু দেই সেই জন্মদিনলৈ আহিলা ন জন্মদিনলৈ আহিলোঁ সেই তোমালোকো আহিলা ন ভাল লাগিলে দেই এই লগ পাই তোমালোক দুজনৰ ঘৰ কি ওচৰতে নেকি ওচৰতে সেই মই মমীৰ বান্ধৱী মোৰ নাম প্যাক্ষী চোৱাচেলেকা সেই নহয় তই এই ল'ৰাটোক লৈ পেলাই অকণমান এইফালে আছোন মই এই ছোৱালীজনীৰ লগত অলপ কথা পাতোঁ সেই ছোৱালীজনী কিবা এটা মৰম লাগিছে কথা পাতোঁ তই ইয়াক লৈ অকণমান এইফালে আছোন সেই তুমি মই অলপ এইফালে কথা পাতোঁচোন আহা সেই তোমাৰ লগত চিনাকি হওঁ ভালকৈ আহাচোন আহা বোলা আহা তুমি যে তেওঁলোকক কালি পঠিয়াই দিলা কেলৈ পঠিয়াই দিলানো চাৰিজন একেলগে থাকি কথা পতাহেঁতেন ভাল লাগিলে তুমি আকৌ তেওঁলোকক কিয় তালৈ পঠিয়াই দিলা নাই তেনেকুৱা একো নাই এই কি কয় মই তোমাৰ লগত দুটামান কথা পাতিম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে ভাবিলোঁ চাৰিটা থাকিলে ভাল নহ'ব এই সেইটো কাৰণে সিহঁতক অকণমান সেই এক্সট্ৰা কৰি দিলোঁ কি তুমি বেয়া পালা নেকি মই বেয়া পোৱা মানে তেওঁলোকেই দেখোন বেয়া পাব সিহঁতক সেই বেলেগ কৰি সিফালে পঠিয়াই দিয়াৰ বাবে আকৌ তাতনো মই বেয়া পোৱাটো ক'ৰ পৰা আহিলে আৰু বেয়া পাব নালাগে সেই তুমি চিন্তা কৰিব নালাগে বেয়া নাপায় মই বুজাই দিম বাৰু এনেকুৱা পাৰ্টিবোকত আহিলে আৰু চবেই একেলগে কথা পাতি ভাল লাগে আকৌ তাতো যদি আকৌ এনেকৈ আৰু বেলেগকৈ কথা পতা যায় সেইটো পাৰ্টি নকয় নহয় সেইটো ভাল নালাগে নহয় মাকা অলপ বেছি লেভেল নি পাওঁ ৰচোন সুধি চাওঁ মই কথা আৰম্ভ কৰিয়ে দিওঁ বেছি টাইম কৰিব নোৱাৰি আকৌ জন্মদিন খাবলৈ মাতিলে সেই কি কয় লগ পোৱাৰ কথাই পাতিব নোৱাৰিম সেইটো কাৰণে আৰম্ভই কৰি দিওঁ জলদিয়ে কৰি দিওঁ আৰু কামটো সেই নহয় এই তোমাৰ নামটো কি বুলি ক'লা গোটেই নামটো ক'বা নেকি এবাৰ কিয় মই নামটো কৈছিলোঁ নহয় তুমি নুশুনিলা নি তোমাক আকৌ ক'ব লাগে যে ভালকৈ মন নিদিলোঁ মানে সেই কৈ দিয়া তোমাৰ নামটো আকৌ এবাৰ কৈ দিয়া মোৰ সম্পূৰ্ণ নামটো সেই প্যাক্ষী ভৰালী মাকা কথাটো আৰম্ভ কৰিয়ে দিবা সেই তুমি কিন্তু সেই কথা এটা কম বেয়া নাপাবা দেই সেই তুমি কিন্তু আকৌ দেখিবলৈ বৰ ধুনীয়া পায় সেই বৰ মৰম লগা আকৌ দেই সেই বৰ মৰম লগা তুমি সেই কি ক'ব বিচাৰিছা মানে মই মৰম লগা সেই কি ক'ব বিচাৰিছা সেই নহয় মই কিন্তু তোমাক পেটে ইমান ভাল পোৱা নাই দেই মই বহুত বেয়া পাই আছোঁ তুমি মোক এনেকৈ এক্সট্ৰা কৰি কথা পাতিছা আকৌ দেখিবলৈ ধুনীয়া বুলি কৈছা সেই কি মানে কি মই একো বুজি পোৱা নাই তুমি কি সুধিব বিচাৰিছা কি ক'ব বিচাৰিছা কেনেকৈ কওঁ সুধি চাওঁচোন বাৰু বয়ফ্ৰেণ্ড আছেনে নাই সুধি চাওঁ তোমাক মানে হেৰি কি কয় কথা এটা সুধো বেয়া নাপাবা দেই বেয়া নাপাবা আকৌ সেই সুধিছোঁহে আৰু সেই তোমাৰ ভাল পোৱা কোনোবা মানে হেৰি আৰু বয়ফ্ৰেণ্ড আছেনে নাই মই আগতেই গম পাইছিলোঁ তুমি যে এনেকুৱা কিবা সুধিবৰ বাবে মোক যে এনেকৈ ৰাখিছা মই আগতেই গম পাইছোঁ হেৰি কি কয় মই কিন্তু এইবোৰ একদম ভাল নাপাওঁ দেই সেই আজি প্ৰথম দেখিছা আৰু বয়ফ্ৰেণ্ড আছেনে নাই মোক সুধিবলৈ আৰম্ভ কৰিছা মোক এক্সট্ৰাকৈ কথাও পাতিছা মই কিন্তু এইবোৰ একদম ভাল নাপাওঁ মই একদম চিধা ছোৱালী মোৰ লগত চিধাকৈ কথা পাতিলেহে মই ভাল পাওঁ এনেকুৱা আল্টু ফাল্টু কথা পাতিলে মই কিন্তু বিৰাট বেয়া পাওঁ আৰু মোৰ তোমাৰ প্ৰতি কিন্তু খং উঠিছে তুমি কিন্তু যদি আৰু বেছি কোৱা মই কিন্তু সঁচা কথা কৈছোঁ মই দাদাক মাতি আনিম আৰু মই দাদাক কৈ দিম যে তুমি মোৰ লগত এনেকুৱা কথা কৈছা বুলি
ৰ'বা হেৰি কি কয় দাদাক ক'বগৈ নালাগে বাৰু হেৰি কি কয় তোমাক হেৰি যদি বয়ফ্ৰেণ্ড নাই আৰু হেৰি মই তোমাক কথা এটা কওঁ তুমি বেয়া নাপাবা আকৌ মানে হেৰি মই তোমাক বহুত ধুনীয়া দেখিছোঁ মানে হেৰি সেইবাবে কৈছোঁ আৰু হেৰি তোমাৰ যদি বয়ফ্ৰেণ্ড নাই নাম্বাৰটো দিবা নি কিন্তু তুমি আকৌ দাদাক নক'বাগে দেই হেৰি কোৱাচোন দিবা নি বাৰু তোমাৰ নাম্বাৰটো পাম নি কোৱাচোন মই তোমাক আগতেই কৈছোঁ মোৰ লগত তেনেকুৱা ধৰণৰ কথা নাপাতিবা হেৰি মই একদম ভাল নাপাওঁ হেৰি কি কয় তুমি এবাৰ সুধিছা বয়ফ্ৰেণ্ড আছেনে নাই আকৌ মোৰ ফোন নাম্বাৰ লাগে কিয় লাগে ৰ'বা মই দাদাক কৈ দিওঁগৈ তুমি মোৰ লগত এনেকুৱা কথা পাতিছা বুলি নালাগে তুমি দাদাক ক'বগৈ নালাগে হেৰি নহয় সুধিছোঁ আৰু হেৰি তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই আৰু তোমাক মানে মোৰ প্ৰথম দেখোঁতে কিবা প্ৰেমৰ নিচিনা অকণমান কিবা হৈছে সেইবাবে যদি বয়ফ্ৰেণ্ড নাই যদি নাম্বাৰটো পালোহেঁতেন তোমাৰ ভাগত ল'লোহেঁতেন আৰু সেইটো কাৰণে তোমাক এনেকৈ এক্সট্ৰা কৰি কথা পাতিলোঁ তুমি বেয়া পাব নালাগে হেৰি কি কয় দাদাক ক'বগৈ নালাগে দিয়া তুমি মানা কৰিলা বুলি কি মই দাদাক নকমগৈ নেকি তুমি আজি প্ৰথম লগ পাই মোৰ লগত এনেকুৱা ধৰণৰ তুমি জন্মদিন খাবলৈ আহিছা নে ছোৱালী পতাবলৈ আহিছা মোক কোৱাচোন ৰ'বা মই দাদাহঁতে তোমাক সোধাইছোঁ তুমি জন্মদিন খাবলৈ আহিছা নে ছোৱালী পতাবলৈ আহিছা ৰ'বা মাতা বহুত ডাঙৰ কথা হ'ল বহুত ডাঙৰ কথা হ'ল চোৱা চেলেকা হেৰি নহয় হেৰি যাওঁ ব'ল সোনকালে ইয়াৰ পৰা যাওঁ ব'ল বহুত ডাঙৰ কথা হ'ল কি হ'লনো তই কি কৰিলি ছোৱালীজনীক তই কিবা বেয়াকৈ ক'লি নেকি হেৰি কি হ'ল কচোন মই মানে ছোৱালীজনী বয়ফ্ৰেণ্ড আছেনে নাই সুধিলোঁ এই নাই বুলি কোৱাত মানে নাম্বাৰটো বিচাৰিলোঁ তাকে আকৌ এতিয়া ককায়েকক ক'বলৈ গৈছে সেই ব'ল ইয়াৰ পৰা ব'ল সোনকালে ব'ল নহ'লে আজি ককায়েকে মোৰ মাৰিব ব'ল দাদা এই যে ৰঙা আৰু বগা চোলা পিন্ধি ল'ৰাটো আছে সিয়ে মোৰ লগত অসভ্যালি কৰিছে ঐ ল'ৰা তই মোৰ ভণ্টিৰ লগত অসভ্যালি কৰিবলৈ তই কোন তই জন্মদিন খাবলৈ আহিছিলি নে তই ছোৱালীক জোকাৰিবলৈ আহিছিলি হা তহঁতৰ নিচিনা ল'ৰাবোৰক এটা দগৰণ নিদিলে মোৰো ভাল নালাগে আৰু তহঁতিও চিধা নহওঁ সেইটো কাৰণে তোক ভালকৈ দগন এটা দিবই লাগিব দাদা মোক আৰু নেমাৰিব মই আৰু এনেকুৱা ভুল আৰু নকওঁ সেই মই জানি শুনি কৰা নাছিলোঁ নহয় জানি শুনি কৰা নাছিলোঁ মোক আৰু হেৰি নকৰিব তই কি জানি শুনি কৰা নাই বুলি ক'বলৈ আহিছ হা তহঁতি এনেকুৱাই তহঁতি ভুল কৰি নাই ক বুলি ক আৰু ভুলটো জানি শুনিয়ে ক তহঁতি এনেকুৱাই দাদা মোৰ বন্ধু এনেকুৱা নহয় আপুনি হ'ব দিয়ক এইবাৰলৈ ক্ষমা কৰি দিয়ক আকৌ এনেকুৱা ভুল পিছত কৰিলে কিবা এটা ক'ব বাৰু এইবাৰলৈ ক্ষমা কৰি দিয়ক নাই মই কাকো এনেকৈ ক্ষমা কৰি দিয়া নাই মই ছোৱালী জোকাৰক ছোৱালীৰ লগত কোনোবাই অসভ্যালি কৰে তাক মই এডগৰ নিদিয়ালৈকে মোৰ ভাল নালাগে আৰু মই তাক এডগৰ নিদিয়ালৈকে কেতিয়াও নাথাকোঁ মই এডগৰ দিহে এটা তোমালোকে এনেকৈ দন কৰিলা যে আৰু এওঁ কেনেকৈ কোনে মাৰিলে কি হ'ল তোমালোকে কাজিয়া কৰিলা যে কি হ'ল ল'ৰাটোক মাৰিলে যে কোনে মাৰিলে এনেকৈ ইমান হেৰিকৈ দুখ পোৱাকৈ কোনে মাৰিলে এই ল'ৰাটো বৰ সভ্য সি মোৰ লগত কি কথা পাতিছে সেইবাবে মই মোৰ দাদাক ক'লোগৈ সেই ল'ৰাটোৰ কথা আৰু দাদাই আহি ল'ৰাটোক মাৰিলেহি তোমালোক বাৰ্থডেলৈ আহিছিলা ধুনীয়াকৈ মিলি জুলি কথা পাতি থাকিবহে লাগিছিলে আৰু তোমালোকে কাজিয়া কৰিলে বৰ বেয়া লাগিছে দেই মোক মেডিকেললৈ লৈ গ'ল তই ইয়াত কি চাই আছ তই কি শুনিছ মই নমতাৰ জন্মদিনলৈ আহি বৰ ডাঙৰ ভুল কৰিলোঁ অৱশ্যে মোৰ তাতে ভুল আৰু তই মোক মেডিকেললৈ লৈ গ'ল চোৱা চেলেকা তই মোক মেডিকেললৈ লৈ গ'ল ব'ল তোক মই মেডিকেললৈ লৈ যাওঁ ব'ল হেৰি কি কয় আণ্টি আপুনি বেয়া নাপাব মই সেই জন্মদিন খাবলৈ আহিছিলোঁ যদিও এতিয়াও খাব পৰা নহ'ব আকৌ বেলেগ এদিনে আহিম দিয়ক এতিয়া মই এই মেডিকেললৈ ইয়াক লৈ যামগৈ আৰু সেই আপোনালোকে বেয়া নাপাব দেই সেই জন্মদিনটো খাই যাব পৰা নহ'লে আৰু সেই পিছত আহিম কেতিয়াবা একদম বেয়া নাপাব যোৱা তুমি মোক মেডিকেললৈকে লৈ যোৱা সেই কেতিয়াবা আকৌ তোমালোক দুইজনী আহিবা দেই সেই আজি কিন্তু বৰ বেয়া ঘটনা হ'ল আৰু কি কৰিবা দেই যোৱা মেডিকেললৈ লৈ যোৱা মা কাহিনীটো গোটেইটো সেইটো আৰু মই গোটেইটো ক'লোঁ এতিয়া কিন্তু আপুনি মোক আৰু সেই গালি নিদিব দেই তই মানে ছোৱালীৰ লগত ভালকৈ কথা পাতিবলৈ নিশিকিলি তই অসভ্যালি কৰি ছোৱালীৰ ককায়েকৰ পৰা মাৰ খাই আহিছ শুন বৰ লাজৰ কথা দেই বৰ লাজৰ কথা এইবাৰে তই এনেকুৱা কাম যি কৰিলি আৰু অহাবাৰলৈ তই এনেকুৱা কাম নকৰিবি মা মই কাণত ধৰিছোঁ মই এইবাৰ পৰা না মই নমতা বিয়ালৈ যাম না মই নমতা শ্ৰাদ্ধলৈ যাম না মই নমতা জন্মদিনলৈ যাম অন্নপ্ৰসনলৈ যাম মই নমতা একোলৈকে নাযাওঁ মা তই চিন্তা নকৰিবি মা গম পোৱা নাই খগেন নমতা তুমি সকাম অন্নপ্ৰসন যিয়ে নহওক ক'ৰবালৈ গ'লেও মানুহৰ লগত তুমি কথা পতা ব্যৱহাৰটো ভাল ৰাখিবা গম পাইছা নাই যদি তুমি মানুহৰ লগত আচাৰ ব্যৱহাৰ তুমি যদি ভালকৈ কৰা তেতিয়া তোমাক কোনো একো নকয় নহয় তুমি কাহানিও চিনি নোপোৱা মানুহ এঘৰলৈ গৈছা আৰু গৈ পেলাই সেই মানুহ ঘৰত তুমি ভালকৈ থকাগৈ নাই আৰু সেই মানুহ ঘৰত তুমি সেই ছোৱালীজনী জোকাৰি তুমি ছোৱালীজনী বয়ফ্ৰেণ্ড আছে নাই সুধিলা তুমি আকৌ ছোৱালীজনী ফোন নাম্বাৰ খুজিলা এনেকৈ খোজাত সেই ছোৱালীজনী চিধা ছোৱালী ভাল ছোৱালী সেইবাবে
তো তেওঁ গৈ পেলাই তেওঁ ককায়েকক ক'লেগৈ যে মোৰ ল'ৰাটোৱে এনেকুৱা ধৰণৰ ব্যৱহাৰ মোৰ লগত কৰিছে আৰু সেইবাবে সেই ল'ৰাটোৱে খঙতে ভনীয়েকৰ লগত তুমি তেনেকুৱা কৰিছিলা কাৰণে তোমাক মাৰিলে। এতিয়া সেই ককায়েকৰ গাতো দোষ নাই, ভনীয়েকক কোনোবাই তেনেকুৱা কৰিলে ককায়েকে সেয়া শাসন কৰিছে, সেইবাবে সেই ককায়েকৰ গাত সেয়া দোষ নাই। কিন্তু তুমি এতিয়া আৰু যাতে এনেকুৱা ধৰণৰ ভুল নকৰা, তাইহে মোৰ তোমাৰ বাবে মোৰ বাবে মানে আপুনি মোৰ বাবে সেয়া আপুনি বিশ্বাস ৰাখক। মই আৰু জীৱনত কেতিয়াও নাযাওঁ আৰু ছোৱালীৰ লগত মই এনেকুৱা ধৰণৰ কথা নাপাতো। মই কাণত ধৰিছোঁ, মোৰ মাৰ শপত খাই কৈছোঁ, মোৰ ওপৰত আপুনি ডক্টৰ ছাৰ সেইকণ বিশ্বাস ৰাখক।